নকবিটো ভগৱানৰ এখনে মানে চাই চাই আনে দেখিলি এইটো এতিয়া পইচা কাটিব আমি দুজনী উইনিং হৈছে চব মৰি মৰি যায় গম পা কাপল গ'লছ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই নিউ ভ্লগ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আজি এটা ট্ৰেভেলিং ভ্লগ দিব লৈছোঁ আজি মই মোৰ কাজিনছ সকলোবোৰ ফুৰিবলৈ যাব লৈছোঁ এয়া এতিয়া মই গৈ আছোঁ গুৱাহাটীলৈ মই এতিয়া বৰ্তমান পাইছোঁহি কাজিৰঙাটো গম পাই পূৰা স্পীড লিমিট থাকে এয়া স্পীড লিমিট 40 ওপৰতটো একদম যাবই নোৱাৰি তাতে মানে এইকেইদিন পূৰা বানপানী হৈ আছে ন তো এইকেইদিন মানে বেছি ষ্ট্ৰিক্ট হৈছে আপোনালোকে ভ্লগটো চাই যাব শেষলৈকে আৰু যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইয়া দেখিছেনে পূৰা বানপানী ৰাস্তালৈকে আহি গৈছে গোটেই গছবোৰ মানে ডুবি গৈছে আৰু ঘৰবোৰ দেখিছেনে পূৰা মানে কমপ্লিটলি ডুবিয়ে গৈছে বেয়াও লাগে দেখিলে গোটেই মানুহবোৰ মানে ৰাস্তাতে থাকিছে স্কুলবোৰত আছে দেখিছোঁ আৰু এয়া দেখিছেনে গোটেই স্কুলবোৰত মানে মানুহবোৰ থাকিছেহি গোটেই জীৱ জন্তুবোৰ ৰাস্তাত আছে আগতে যেনেকৈ 1 ঘণ্টামান লাগে ন কাজিৰঙা পাৰ হ'বলৈ আমাৰ মানে 3 ঘণ্টা ওপৰ লাগি গ'ল ইমানেই ভিৰ হৈছে ৰাস্তাত মানে স্পেচিয়েলি জন্তুবোৰ আহি গৈছে ৰাস্তাত সেইকাৰণেও ভিৰ আকৌ মানে ট্ৰেফিকো বহুত মানুহ বহুত সেই আৰু বহুত দেৰি লাগি গ'ল আমাৰ কাজিৰঙা পাৰ হওঁতে এয়া দেখিছেনে হৰিণাও ওলাই আছে ৰাস্তাত আহি পালোহি মই বুঢ়া পাহাৰত থকা বুঢ়ীমাই মন্দিৰ মই যেতিয়াই এইফালে যাওঁ সেৱা এটা কাঢ়ি যাওঁ আজিও তেনেদৰে মই ৰখিলোঁ সেৱা এটা কাঢ়ি গৈছোঁ মন্দিৰটো মানে বহুত সকলো গাড়ীবোৰ মানে ইয়াত দেখোঁ আৰু প্ৰায় যিমান মানুহ যায় সকলোৱে সেৱা এটা কাঢ়িছে বাট সেইদিনা মন্দিৰটো বন্ধ আছিল মেবি আমি বেছি ৰাতিপুৱা আহিলোঁ কাৰণে মানে বন্ধ আছিল চাগে মই বাহিৰৰ পৰাই সেৱা এটা কাঢ়ি গ'লোঁ এয়া আমি ৰাস্তাত হাতীও দেখিলোঁ প্ৰায় দেখোঁৱেই যেতিয়াই হৈ এইটো ৰাস্তাত আপোনালোকে চাগে দেখিছে এয়া দেখিছেনে গোটেই ভেড়াবোৰ ৰাস্তাতে আছে বেচেৰাবোৰ কিনো কৰিব গোটেই মানে পানী ন তো তাতে ৰাস্তাতে আছে আৰু এয়া গাড়ীৰ লাইনটো দেখিছেনে বহুত দূৰলৈকে মানে আমি ৰখি গৈয়ে আছোঁ আৰু স্পীড লিমিটো 40 ন তাতকৈ ওপৰত যাবও নোৱাৰি ফাইন কাটি দিয়ে সেই লাহে গৈ আছোঁ আৰু ভিউবোৰ চাই এই ভিউটো চাওকচোন কি ধুনীয়া একদম পাহাৰখন পূৰা নিয়ৰ পৰি আছে আৰু এইখন ৰিজৰ্টলৈ কোন আহিছে ক'বচোন ময়ো আহিছোঁ বাৰু খলং ৰিজৰ্ট এয়া গুৱাহাটী পোৱাৰ আগতে মই নাৰিকল পানী অলপো খাই ল'লোঁ এনেদৰে আহি আছোঁ আৰু গোটেইকেইটাই ভাগৰো লাগে দিয়কচোন গম পায় আৰু ইমান দূৰ ট্ৰেভেল কৰা এতিয়া আমি পালোহি ফাৰ্ষ্ট ট্ৰল গেটখন গম পায় আৰু গুৱাহাটীলৈ যাবলৈ 2খন ট্ৰল গেট পাৰ কৰিব লাগে তাতো পইচা কাটে কিনো ক'ব আৰু চবতে আজিকালি পইচাই আৰু ফাৰ্ষ্টখন পাৰ হ'লোঁ আৰু এখন আছে আকৌ ঘূৰি আহোঁতে কাটিব আছে মানে যাওঁতেও দুবাৰ দিব লাগে আকৌ ৰিটাৰ্ণ আহোঁতেও দুবাৰ ফাৰ্ষ্টখনত 120 ৰুপিজ কাটিলে ছেকেণ্ডখন বাৰু পাহৰি গ'লোঁ মানে মিনিমাম আপোনালোকৰ 600 লাগে আৰু ধৰক গুৱাহাটীলৈ আপ ডাউন কৰিবলৈ ট্ৰল গেটত এয়া ফাইনেলি আহি আমি গুৱাহাটী পালোহি গুৱাহাটীতো গম পাই কিমান ট্ৰেফিক একদম মাথা গৰম হৈ যায় এয়া এতিয়া গুৱাহাটী পাই আমি ডাইৰেক্ট এখন ভাত খাবলৈ ৰেষ্টুৰেণ্ট বিচাৰিছোঁ যিহেতু ৰাতিপুৱাই আহিছোঁ সকলোৰে মানে পূৰা ভোক লাগি আছে আৰু তাতে এখন পালোঁ ধোৱাচাং নামৰ ৰেষ্টুৰেণ্ট এখন তাতে আমি গ'লোঁ তাতে আমি সকলোৱে এখন থালি অৰ্ডাৰ দিলোঁ লগতে চিকেন ড্ৰাই ফ্ৰাই সকলোৱে ভাত পানী তাতে খাই ল'লোঁ এতিয়া আমি ৰুমলৈ যাম আপোনালোককো আমাৰ ৰুম টুৰটো দিম এইবাৰ আমি এটা হোমষ্টে লৈছোঁ সদায় আহিলে হোটেলতে থাকোঁ এইবাৰ এটা হোমষ্টে লৈ চালোঁ আপোনালোককো ৰুম টুৰটো দিম আপোনালোকে ভ্লগটো চাই থাকিব এয়া হৈছে আমাৰ ৰুমৰ এণ্ট্ৰিটো মানে 2 BHK লৈছোঁ এটা
দুটা ৰুম আছে, এটা হল আছে আৰু এটা কিটচেন আছে। ধুনীয়া হয়। এইটো হৈছে কিটচেন। এইটো হৈছে এটা কমন বাথৰুম। এটা বাথৰুম। এইটো হৈছে ইয়াৰ ফাৰ্ষ্ট ৰুম। ধুনীয়া ৰুম কেইটা। এইটো হৈছে ছেকেণ্ড ৰুম। ইয়াত বাৰু বাথৰুমটো এটাচ আছে। আমি থকা হোমষ্টেটো দেখিলেনে ইমান ধুনীয়া আছিল। আমাৰতো বহুত ভাল লাগিল থাকি। ধুনীয়া আছিল আৰু কালাৰ কম্বিনেশ্যনবোৰ বহুত ধুনীয়াকৈ বনাইছে। ইণ্টেৰিয়ৰটো ভালকৈ বনাইছে আৰু চাফ চিকুণো হয়। যদি আপোনালোকৰ ভাল লাগিলে মোক কমেণ্ট কৰিব, মই নামটো কৈ দিম বাৰু। আৰু মানে ইয়াৰ প্ৰাইচবোৰ বহুত এফৰ্ডেবল আছিল। আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত থাকিব আহিব পাৰিব ইয়াত। আমি ৰুমলৈ আহি ফ্ৰেছ হৈ মেলি এতিয়া ফুৰিবলৈ ওলাই যাব লৈছোঁ। ফাৰ্ষ্ট আমি যাম জুলৈ। আপোনালোককো দেখাম গুৱাহাটীৰ জুখন। ভিডিঅ'টো চাই থাকিব। What is this? টিকেট কাউণ্টাৰ। বহুত মানুহ, বহুত ভিৰ। বহুত মানুহ দেই। ফাইনেলি জু সোমালোহি। বহুত ভিৰ। ছামাৰ ভেকেশ্যন চলি আছে কাৰণে নে কি নাজানো, আজি মানে মানুহ বহুত বেছি। আধা ঘণ্টা লাইন পাতিছে টিকেটৰ কাৰণে, হয় নাই? এওঁ কাটি দিলে টিকেটটো। লাইন পাতি ইলিগেল। চাই থাকিব ব্লগটো। আমি দুজনী টুইনিং হৈছে। এই ব্লেক না ড্ৰেছটো কিন্তু একে ব্লেক আৰু ব্ৰাউন মিলি হ'ল। সেইকেইটা বান্দৰ দেখা যে গল্ডেন কালাৰ। ডাঙৰ ডাঙৰ বান্দৰ হয়, মানে সৰু নহয়। সোণালী বান্দৰ। দুখত শুই আছে চা দুইটা। সেইটো বান্দৰ। সেইটো গছৰ মাজত। ঐ নকৰিবি, সেইবোৰ জোকাবলৈ মানা হয় দেই। ইমান চিন্তা কিয় কৰি আছা? হলক নেকি? এইফালৰ পৰা চাই যাওঁ নেকি, লাষ্টৰ ফালৰ পৰা। হয় নাই? এইফালৰ পৰা চাই উঠি যামগে। সেইটো সেইটো ৱাও, ভাল লাগিছে যে। সেইটো জেব্ৰা দেখিলি? ধুনীয়া লাগে ন, মৰম লগা ন? চব মৰি মৰি যায়, গম পাও নাই বেছি। আৰু তই ঘৰটো চা। ইয়াতকে আৰু ক'তো যাবই নোৱাৰে। লাইফটো বহুত বৰিং হয় জানো? এইবোৰ বাৰ্ডছ। হৰ্ণবিল। তাক থৈ আছে ইমান কিউট। কাছ পোহে নহয়। লুকুৱাই দিলে। নহয়, সেইটো নিজে কৈছো নমনো বুলি। কেটেলা পহু। কেটেলা পহু। কেটেলা পহু দেখিছ নাই? এইটো একেটা ফেমিলি নেকি? হাই। ৰেড এণ্ড ব্লু লৰি।
উঠিছে কিমান ডাঙৰ নকৰিবি নে মাতিবি দেই তক নকৰিবি না পাণ্ডা পাণ্ডা পাণ্ডাই টাইপ নকৰিবি ইয়াত জোকাব মানা হয় হয় নাই বাঘ চেৰা অঁ ইমান ধুনীয়াকৈ শুই আছে এতিয়া ভালকৈ ভিডিঅ' নাই হোৱা ন আছে ন খোজকাঢ়ি খোজকাঢ়ি অৱস্থা বেয়া হৈ গৈছে চাবা জু চাবি ইমান কিউটকে বহি আছে তাক মই মৰমতে পাণ্ডা বুলি ফকাছে নকৰে তেনেকে শুই আছে বেচেৰাকেইটা ভালছে ৱাও বহুত ডাঙৰ দেই বহুত ডাঙৰ সেইটো ডাইৰেক্ট বাঘ বোলে সেইটো নকৰিবি বৰ খাব মানা হয় এটা কপল গ'লছ ভিডিঅ' কৰিছোঁ ভাইটি আছেনে ডাঙৰ নে মা ৱাও হৰিণাও আছে বহুত সেইটো গড় ৱাও ৰাইনো বহুত ডাঙৰ ন ৰাইনো কুকুৰা নহয় টিটি টিটি কৰিবলৈ so hot अवस्था पे कौन है ये सब कौन है ये सब जानवर इतना गर्मी में हम लोग क्या कर रहे हैं घूम घूम के यहाँ पे क्या है ভাল লাগিছে হিন্দি बोले जंगली तो ना আমি এতিয়া খোজকাঢ়ি খোজকাঢ়ি গোটেই জুখন ফুৰি আছোঁ জুখন মানে বহুত ডাঙৰ হয় ন তো বহুত খোজকাঢ়িব লাগে মানে সকলোবোৰ চাবলৈ লৈ আছে বাৰু আপোনালোকক যি পাৰোঁ মই গোটেই এনিমেলছবোৰ দেখাইছোঁ আৰু সকলোবোৰ বাৰু ভিডিঅ' কৰা নাই যিহেতু বহুত গৰম পৰিছে মানে এনি টাইম ভিডিঅ' কৰি থকাটো পচিবল নহয় আশা কৰোঁ আপোনালোকে চাই ভাল পাব বোলে my yellow color itu sana. Oh my god. Oh, itu sana ya teman. Itu anaconda poali hoy. Anaconda bole. Yellow color itu sana. Sobore. Itu dah. Jam itu fetty hapsa. চকৰি ফেটি সেইটো বা এইটো বহুত ডেঞ্জাৰাছ হয় যাওঁগে বোলে খাব নাই এনেকে দেখি ভাল লাগিছে তোৰ যদি ওচৰত থাকে কেনেকুৱা লাগিব তই কচোন
মই এনেকুৱা ব্লেক কালাৰ হাফ এটা কৈছোঁ মানে মোৰ ওচৰতে আছে মই দেখি পোৱা নাই ইয়াত নাই নি বহুত নাইকিয়া হ'ল আগতে বহুত আছিলে ইয়াত এটা আছে এইখন চাল হয় চা এইটো গছৰ লগত মিলত নাই নি আগতে যে গছৰ লগত মিল থাকে এটা গ্ৰীণ কালাৰ মই দেখিছো আগতে গ্ৰীণ কালাৰ মা এইবোৰ কি হয় এতিয়াৰ মানে জুখন আগৰ নিচিনা একদম হৈ থকা নাই আমি যেতিয়া সৰু হৈ থাকোঁতে আহিছিলোঁ তেতিয়া মানে বহুত জীৱ জন্তু আছিলে সিংহ বাঘ মানে সকলোৰে মানে বহুত আছিলে এতিয়া চবৰে এটা দুটা আছেগৈ সিংহটো নেদেখিলোৱেই মই লাষ্ট টাইম আহোঁতে বাৰু দেখিছিলোঁ সিংহটো এতিয়া চাগে মৰি গ'ল বা লুকাই আছিল নেকি মই নেদেখিলোঁ মানে আগৰ নিচিনা হৈ থকা নাই আৰু স্নেক্সবোৰ বহুত কম হৈ গ'ল আগতে মানে ভেৰাইটিজ থাকে ঘৰিয়াল হওক মানে চব জন্তুৰে মানে কম হৈ গ'ল আৰু আপোনালোকেও আহিব নিজৰ ফেমিলিৰ লগত পোৱালিবোৰকো আনিব পাৰে নিজৰ মানে ল'ৰা ছোৱালীবোৰকে দেখাবলৈ কিন্তু মানে আগৰ নিচিনা একদম হৈ থকা নাই আৰু বহুত কমি গ'ল তাৰ পৰা গোটেইবোৰ চাই মেলি মই জুচ এটা খাই ল'লোঁ যিহেতু বহুত গৰম পৰিছে তাৰপাছত ওলাই দিলোঁ তাৰ পৰা মোৰ আজিৰ ভ্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে আছে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ